এইটো মোৰ পাছফালে দেখা পাইছে আপোনালোকে জাম্পিং কৰি আছে বোলে। সি আমি ওলাই গৈছিলোঁ অলৰেডি, আকৌ সি ঘূৰাই লৈছে তো জাম্পিং কৰিব বোলে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি প্ৰায় 3-4 দিন হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই আপোনালোকলৈ। তো আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, যিহেতু আজি আমি অলপ ওলাই যাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাব ক'লৈ যাম, যিহেতু পূজা আহি আছে। তো পূজা চাগে মই আহিব নোৱাৰিম, কাৰণ হোটেল ৰেষ্টুৰেণ্টটো জানেই পূজাত অকণমান চলে আৰু সেই তো মালিকে ক'লে তোমালোকে পূজা ছুটি ল'ব নালাগে, আমি আগেই ভাচনিৰ দিনা তো আহিম, আৰু ভাচনিৰ দিনা আৰু এটা ভিডিঅ' আপোনালোকলৈ দিম। তো পূজা কেইদিন দিব নোৱাৰিম চাগে। তো ভিডিঅ'টো চাই থাকিব, গম পাব আপোনালোকে আমি ক'লৈ যাম, কি কৰিম। মানে সেই বেবীৰ কাৰণে অলপ কাপোৰ ল'ব লগা আছে, আমাৰ কাৰণে আৰু সেই ল'লেও হ'ব নল'লেও হ'ব, যিহেতু আমি পূজাটো চাব নাপাওঁৱেই। তো ভিডিঅ'টো আগলৈ চাই থাকিব, ভাল লাগিব আপোনালোকৰ। এতিয়া আমি মানে যাম, আৰু সিহঁতে ৰেডি হৈ আছে, ময়ো অকণমান ৰেডি হৈ পেলাই এতিয়া ওলাই যাম আমি। তো ফাইনেলি বন্ধুসকল, আমি এতিয়া ওলাই গ'লোঁ। এতিয়া আমি বন্দাৰ পৰা নাৰেংগীলৈ যাব লাগিব, যিহেতু আমি ডাইৰেক্ট গাড়ীটো নাপায় বন্দাৰ পৰা। তো নাৰেংগীৰ পৰাহে আমি এতিয়া মেজিক ল'ব লাগিব, মেজিকৰ পৰা আকৌ আমি আজি ভাবিছোঁ জু ৰোডৰ ফালে যাওঁ। তো চাওঁ কি হয়, ক'ত যাওঁ কি কৰোঁ, আগলৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিব। কুৰু আছে আগত, সি অকলে অকলে বহি ভাল পায় মানে, তথাপিও অলপ ভয় লাগি দিয়কচোন, পৰি চৰি যাব পাৰে। তো মই সেয়া ধৰি লৈছোঁ, আৰু সেয়া কেমেৰাটো লৰি আছে। তো আমি এতিয়া আহি পালোঁ জু ৰোড তিনিআলি। দেখা পাইছে নহয় চবফালে ট্ৰেফিক জাম। মানে ট্ৰেফিক জামৰ কাৰণটো হ'ল যে এইফালে নতুনকৈ ব্ৰিজ বনাই আছে, তো সেইকাৰণে ট্ৰেফিক জামটো হৈ আছে বাৰু। তো বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ। আমি এতিয়া আহিছোঁ চিটি চেণ্টাৰলৈ, ভিতৰলৈ গৈ চাওঁ কি হয়, তাৰ কাপোৰ পাওঁ নে নাপাওঁ চাই লওঁ গৈ পেলাই। তো বন্ধুসকল, ফাইনেলি আমি ভিতৰত সোমাই গ'লোঁ। ভিতৰত সোমাই পেলাই মানে এজনক সুধিলোঁ যে বেবী কাপোৰ ক'ত পায়, তো ক'লে কি ফাৰ্ষ্ট ফ্ল'ৰত পাব। তো আমি ওপৰলৈ গৈ আছোঁ, এইটো কি কয়, এইটো ফিটা লগোৱা আছে নে কি, এস্কেলেটৰ নে কি বুলি কয়। তো আমি সেইডালেদি ওপৰলৈ গৈ আছোঁ। তো আপোনালোকক মই দেখুৱাম একফালৰ পৰা কেনেকুৱা হয় কাপোৰবিলাক, তো আপোনালোকে চাব পাৰিব। তো আমি এইফালেদি গৈছোঁ, এইফালে দেখা পালেই বেবীবিলাকৰ কাপোৰ আছে ওলোমাই থোৱা। তো যিহেতু মই জনামতে চব ব্ৰেণ্ডৰ কাপোৰেই হ'ব চাগে, দামো বেছি হ'ব চাগে, তথাপিও চাওঁচোন কি হয়। ইফালৰ পৰা মই দেখুৱাইছোঁ, ইফালে আছে আগলৈ গৈ, তো আমি চাওঁ। তো ইফালে আছে UCB নে কি, ইউনাইটেড কালাৰ্ছ অফ বেনিছনৰ এইফালে বেবী কাপোৰবিলাক আছে। আৰু এইফালে আগতে এইবিলাক নাজানো আৰু কি হয়, নতুন নতুন ব্ৰেণ্ড। UCBটো যিহেতু আমি দেখা পাই থাকোঁ। তো এইফালে 4499ৰ টি চাৰ্ট হয় এইবিলাক। তো ইয়াতে চাব পাৰে, তো ইয়াতে চাই লওঁ অলপ। আৰু সি অলপ ডিষ্টাৰ্ব কৰি থাকে, কেমেৰাও কৰিব নোৱাৰে ভালকৈ, এয়া গৰুৱে ডিষ্টাৰ্ব কৰে, ইফালে যায় সিফালে যায়, প্ৰব্লেম হয় আৰু ভিডিঅ' বনোৱাত। তথাপিও ট্ৰাই কৰি আছোঁ বনাবলৈ, যিমানখিনি পাৰোঁ বনাম বাৰু, আপোনালোকে চাব পাৰিব। তো টি চাৰ্ট white rঙা। তো বন্ধুসকল, আমি তাৰ পৰা ওলাই পেলাই বেলেগ এখন দোকানলৈ আহিলোঁ, কাৰণ মানে আমি হাত চুটি টি চাৰ্ট বিচাৰি আছিলোঁ মানে। তো কথাটো এনেকুৱা হ'ল যে যেতিয়া ঠাণ্ডা দিন আহি আছে যে, সেইকাৰণে মানে গোটেইখিনি মানে হাত দীঘল টি চাৰ্ট আছিলে। তো আমি বেলেগ এখন দোকানলৈ আহিছোঁ। তো ইয়াতে দেখা পাইছোঁ, আপোনালোক দেখাইছোঁ, ইমান ধুনীয়া ধুনীয়া সৰু সৰু মানে নিউ বৰ্ণ বেবী, নতুন নতুন জন্ম হোৱা ল'ৰা ছোৱালীৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কাপোৰ। তো ইয়াত দেখা পাইছে নহয় কিমান ধুনীয়া ধুনীয়া। তো মই দেখুৱাই দিছোঁ আপোনালোকক অকণমান, দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া। আপোনালোকে আহিলে মানে চাবলৈ পাৰে আৰু। বন্ধুসকল, আমি তললৈ গৈ আছোঁ, তাৰ চোলাটো নাই পোৱা এতিয়ালৈ, পালে তলত চাওঁ কি হয়।
এইটো মোৰ পাছফালে দেখা পাইছে আপোনালোকে জাম্পিং কৰি আছে বোলে। সি আমি ওলাই গৈছিলোঁ অলৰেডি, আকৌ সি ঘূৰাই লৈছে জাম্পিং কৰিব বোলে। তো মই এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, এতিয়া মানে য'ত আমাৰ গুৰুৱে খেলি আছে তো সেইখিনি খেলা মানে আধা ঘণ্টাতে 200 টকা। তো মোৰ মানে শুনিয়ে মোৰ মাথাটো নষ্ট হৈ গৈছিলে। তথাপিও যি হওক আৰু এতিয়া সি খেলিম বুলি কৈছে যিহেতু, তো তাকে দিলোঁ আৰু উপায়টো নাই। তো আপোনালোকেও আহিলে দিবলৈ পাৰে, তাতে ইয়াতে থৈ পেলাইও আপোনালোকে ওচৰত বজাৰ কৰিব পাৰে বা কাপোৰ কানি ল'বলৈ পাৰে। সেইখিনি ভাল আৰু সুবিধা আছে যিহেতু ভিতৰতে। পৰিব এতিয়া। বেল্টি যাবি আৰু গম পাবি। তো বন্ধুসকল আমি এতিয়া সেইফালৰ পৰা মানে সি খেলি পেলাই আহিলে, এতিয়া আকৌ আহি পেলাই ট্ৰেইনখন দেখা পালে। তো এতিয়া আকৌ বোলে ট্ৰেইনত উঠে। তো ট্ৰেইনতো সেই মানে 2 ৰাউণ্ড মাৰিব, 2 ৰাউণ্ডত মানে 100 টকা। তো আৰু সি আৰু উঠিম বুলি কৈছে যিহেতু উঠক। তো সি ট্ৰেইনত ঘূৰি থকালৈকে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইফালে মানে যিহেতু আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ ন, তো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এই তলত দেখাইছোঁ। এইয়া দুৰ্গা পেণ্ডেলো কিবা বনাই আছে অলপ। তো মই আপোনালোক পাৰিলে দেখুৱাম। আৰু ইফালে চাইডে এইবিলাক মানে ষ্ট'ৰবিলাক আছে, আৰু যিহেতু মানে নিজৰ ব্ৰেণ্ডৰ ষ্ট'ৰবিলাক আছে চাইডে। তো এতিয়া সি ট্ৰেইনত উঠিব, 2 ৰাউণ্ড মাৰিব, তেতিয়ালৈকে আমি এতিয়া আকৌ ৰখি থাকিব লাগিব। তো আপোনালোকে সেই ট্ৰেইনত ৰাউণ্ড মাৰালৈকে আপোনালোকে আকৌ শ্বপিং কৰিব পাৰে। তো সি এতিয়া ট্ৰেইন মাৰি থাকক। তো হৈ গ'ল নাম এতিয়া নাম এফালে নাম। তো বন্ধুসকল আমি এতিয়া নামি আহিলোঁ তললৈ। নামি আহোঁতে এটা বস্তু দেখালোঁ আপোনালোক। তো বন্ধুসকল আমি চিটি চেণ্টাৰৰ পৰা ওলাই পেলাই আহি জু ৰোডৰ ফাৰ্ষ্টক্ৰাই শ্বপত সোমালোহি। তো ইয়াতে চাওঁ, ইয়াতে মানে হাফ টি চাৰ্ট পাওঁ নেকি। তো তাতে মানে চব হাত দীঘলে আছিলে প্ৰায়ভাগ। তো হাত চুটি যিকেইটা আছিলে মানে কালাৰবিলাক ইমান ঠিক নাছিলে। তো ইয়াতে চাই লওঁ। তো চাই পেলাই আমি ঘৰলৈ যাম আৰু। তো এতিয়া ৰাতি হৈছে অলপ।
তো বন্ধুসকল আমাৰ এটা কাপোৰ চাপোৰ লোৱা হৈ গ'ল এতিয়া ওলাই আহিলোঁ ওলাই আহি পেলাই এতিয়া মানে সেই কুকুৰে কিবা বইল কৰ্ণ খায় বোলে তো তাকে লৈ দিওঁ এতিয়া প্ৰায় আন্ধাৰে হ'ল মোটামুটি এতিয়া আমি ঘৰত যাম চিধাই